এলপি টেটত উৎসৱৰ ওপৰত এটি প্ৰশ্ন আহে আৰু এইটো সিলেবাছতো আছে অসমৰ ৰাজ্যিক পৰ্যায়ৰ যিবিলাক উৎসৱ আছে এইবিলাকৰ উৎসৱৰ মাজৰ পৰা আহে নহ'লে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক উৎসৱ আছে লেখত ল'বলগীয়া বা উল্লেখযোগ্য তাৰে ভিতৰত যিকোনো এটা প্ৰশ্ন আহে বলক আমি কিছুমান MCQ তৈয়াৰ কৰিছোঁ আজি উৎসৱৰ ওপৰত আপোনালোকে নিজকে এবাৰ টেষ্ট কৰি চাওকচোন আজিৰ প্ৰথমটি প্ৰশ্ন হ'ল পোংগল উৎসৱ কোন ৰাজ্যত পালন কৰা হয় ক কৰ্ণাটক খ উৰিষ্যা গ মহাৰাষ্ট্ৰ ঘ তামিলনাডু ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ তামিলনাডু 2 নম্বৰ প্ৰশ্নটি হ'ল ওনাম উৎসৱ কোন ৰাজ্যত পালন কৰা হয় সঠিক উত্তৰ কোনটি হ'ব ক মিজোৰাম খ অৰুণাচল প্ৰদেশ গ নাগালেণ্ড খ কেৰালা ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ব ঘ কেৰালা 3 নম্বৰ প্ৰশ্নটি হ'ল পূৰ্ণ কুম্ভ মেলা কিমান বছৰৰ পিছে পিছে পালন কৰা হয় ইয়াৰ সঠিক উত্তৰ কোনটি হ'ব ক 11 বছৰ খ 12 বছৰ ঘ 10 বছৰ ঘ 21 বছৰ ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ব 12 বছৰ মানে খ নম্বৰ প্ৰশ্নটো হ'ল লুচাং উৎসৱ কিছুমানত লাচাং লুচাংও পোৱা যায় কোন ৰাজ্যত পালন কৰা হয় সঠিক উত্তৰ কোনটি হ'ব ক অসম খ অৰুণাচল প্ৰদেশ গ ত্ৰিপুৰা খ ছিকিম ইয়াৰ সঠিক উত্তৰটো হ'ব ছিকিম 5 নম্বৰ প্ৰশ্নটি হ'ল নংক্ৰেন উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াৰ শুদ্ধ উত্তৰ কোনটি হ'ব ক খাচী খ মিচিং গ কাৰ্বি ঘ বড়ো ইয়াৰ সঠিক উত্তৰটো হ'ব ক খাচী 6 নম্বৰ প্ৰশ্নটি হ'ল হৰ্ণবিল উৎসৱ কোন ৰাজ্যত পালন কৰা হয় ইয়াৰ সঠিক উত্তৰ কোনটি হ'ব ক উত্তৰ প্ৰদেশ খ মিজোৰাম গ বিহাৰ ঘ নাগালেণ্ড ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ নাগালেণ্ড নম্বৰ প্ৰশ্নটি হ'ল বৈশাগু উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াৰ সঠিক উত্তৰ কোনটি হ'ব ক মিচিং খ ডিমাচা গ বড়ো ঘ ৰাভা ইয়াৰ সঠিক উত্তৰ হ'ব গ বড়োসকলে বৈশাগু উৎসৱ পালন কৰে নম্বৰ প্ৰশ্নটি হ'ল গণেশ চতুৰ্থী উৎসৱ কোন ৰাজ্যত পালন কৰা হয় ইয়াৰ সঠিক উত্তৰ কোনটি হ'ব ক বিহাৰ খ গুজৰাট গ কৰ্ণাটক ঘ মহাৰাষ্ট্ৰ ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ মহাৰাষ্ট্ৰ ইয়াৰ উপৰি আৰু কিছু উৎসৱ আছে ৰংকাৰ বা হেডচাৰ কাৰ্বিসকলে পালন কৰা উৎসৱ আলি আই লিগাং এইটো হ'ল আপোনাৰ মিচিংসকলে পালন কৰা উৎসৱ ৰাজনী গাব্ৰা আৰু হানি গাব্ৰা হ'ল ডিমাচাসকলে পালন কৰা উৎসৱ কথাকলি নৃত্যটো কেৰালাত প্ৰচলিত হয় কুচিপুড়ি নৃত্য অন্ধ্ৰ প্ৰদেশত মেডাম মেফি টায়াসকলে পালন কৰে এইটো অসমতে হয় সত্ৰীয়া নৃত্য অসমত হয় ওডিচী নৃত্য উৰিষ্যাত হয় তো আজিলৈ সামৰিছোঁ যদি আৰু কিবা নতুন বস্তু আপোনালোকে জানিব বিচাৰে পৰিৱেশৰ মানে EVSৰ তো কমেণ্ট কৰিব মই ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম ভালে থাকিব ধন্যবাদ